guys, welcome to my YouTube channel Kamala Azmi Vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি এটা ৰেচিপি ভিডিও লৈছো আপোনালোকৰ মাজলৈ চাকাছি কি ৰেচিপি বনাম হেল্ল' গাইস আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা মাংসৰ অন্য ৰেচিপি ইয়াৰ কাৰণে মাংস লৈছো 500 গ্ৰাম ইয়া মাংস এনেদৰে কাটি লৈছো সালেৰে হৈতে এনেদৰে খুবেই সোৱাদ লাগে সালেৰে হৈতে এনেকৈ বনালে আদা নহৰু লৈছো আৰু পিয়াজ লৈছো এটা ডাঙৰ পিয়াজ কাটি লৈছো চাই থাকক ভিডিওটো কেনেকৈ আৰু কি পদ্ধতিত বনাম অলৰেডি কেৰাহীত মই তেল গৰম হ'বলৈ দি দিছো তেজপাত দিছো দেখিলে তাৰ পিছত দি দিছো লং ইলাচি দালচিনি দুটা আৰু ইয়াতে দি দিছো পিয়াজখিনি আদা নহৰু পেষ্টটো এইখিনি অলপ ভাজি লওঁ ৰংখিনি হ'বলৈ দিম ইয়াত পেষ্টখিনি ৰং চুমোৱা হৈছে ইয়াত মাংসখিনি দি দিলোঁ ইয়াতে এতিয়া নিমখ দিম সৰু চামুচখনেৰে 2 চামুচ দি দিছোঁ হালধি গুড়ি চামুচ জলকীয়া গুড়ি চামুচ ধনিয়াৰ গুড়ি চামুচ আৰু জিৰাৰ গুড়ি চামুচ এইখিনি এনেদৰে তলপৰ কৰি লগাই দিম প্ৰায় 10 মিনিট সময় ভাজিব লাগিব যিমানে ভাজিব সিমানে তেল টেষ্ট আহিব গতিকে বেছিমান ভাজি ৰাখিব এনেদৰে গেছৰ জুইটো 0 ফ্লেমত দি দিব যাতে মাংসখিনি লাগি নধৰিব প্ৰায় 5 মিনিট সময় ভাজিছোঁ তাৰপিছত মই ঢাকনখন এনেদৰে মাৰি থৈছোঁ যাতে মাংসৰ পৰা পানীবিলাক সোনকালে ওলায় এয়া ঢাকনখন গুচাই দিলোঁ মই দেখিছেনে কি ধুনীয়াকৈ পানীখিনি নাইকিয়া হৈ গৈছে মাংসৰ পৰা ওলোৱা ইয়াতে এতিয়া মই পানী দিম এয়া গৰম পানী দি দিছোঁ A few moments later. या ঢাকনখন গুচাই দিলো মই এইখিনি এই ধুনীয়া হৈছে পানীখিনিও নাইকিয়া হৈ গৈছে এনেদৰে আলুৰ পৰা তলপৰ কৰি লগাই দিলোঁ আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰি চাব শুকানকৈ এনেদৰে ভাজিব খাবলৈও সোৱাদ হৈছে এয়া হৈ গ'ল মই নমাই থৈ দিলোঁ ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফলো কৰিব ধন্যবাদ জয় আই অসম।